হেল্ল' গাইজ, ৱেলকাম বেক টু স্মাৰ্ট লাৰ্ণিং। তো আজি মই তোমালোকৰ লগত ক্লাছ 6-ৰ পাঠ নম্বৰ 7 অসমীয়াৰ বিদ্যাধন মহাধনৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ সৈতে আলোচনা কৰিম। ইয়াৰ আগতে মই ইয়াৰে যিটো সাৰাংশটো তোমালোকক বুজাই দিছিলোঁ, যদি তোমালোকে ভিডিঅ'টি চোৱা নাই তেতিয়াহ'লে তোমালোকে মোৰ চেনেলত গৈ তাতে চাই ল'ব পাৰিবা। ইয়াৰ উপৰিও আৰু অন্যান্য কিবা কিবি ভিডিঅ' যদি লাগে তোমালোকক অসমীয়াৰে বেলেগ বেলেগ লেচনৰ, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা। তো আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো চোৱা, এইটো মই ক্লাছ 6-ৰ যিটো আমাৰ আছিল লেচন বিদ্যাধন পৰম ধন ধনাই বৰাৰ, তো তাৰে মই প্ৰশ্নসমূহ আজি তোমালোকৰ লগত প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ লগত ডিছকাছ কৰিম। তো প্ৰথম প্ৰশ্নটো, কবিয়ে কি ধনক মহাধন বুলি কৈছে? তো কবিয়ে বিদ্যাধনক মহাধন বুলি কৈছে। তো উত্তৰটো হ'ব এইটো। নেক্সট প্ৰশ্নটো চোৱা, কবিয়ে বিদ্যাৰ বাহিৰে আন ধন কি ধৰণে ক্ষয় হয় বুলি কৈছে? তো উত্তৰটো চোৱা, কবিয়ে বিদ্যাৰ বাহিৰে আন ধন বিভিন্ন ধৰণে ক্ষতি হয় বুলি কৈছে। যেনে আৰ্জিত ধন ভাই ভতিজাই ভাগ কৰি নিব পাৰে, চোৰে একেদিনাই লুটি নিব পাৰে, জুয়ে পুৰি ছাৰখাৰ কৰিব পাৰে বুলি কৈছে। ইয়াতে চোৱা, তোমালোকে প্ৰথম প্ৰশ্নটোত ক'ব বিচাৰিছে কবিয়ে যিটো ধন বিদ্যাধন মহাধন, মই ইয়াৰ আগত তোমালোকক বুজাই দিছিলোঁ থুলমূলকৈ। তো বিদ্যাধনক মহাধন বুলি এইকাৰণেই কোৱা হয় কাৰণ বিদ্যাধনটো হৈছে এনেকুৱা এটা সম্পত্তি তোমাৰ, যিটো তোমাৰ পৰা কোনেও তোমাক পৰা কাঢ়ি নিব নোৱাৰে, কোনো ধৰণে ইয়াৰ ক্ষয় নহয়। তো সেইকাৰণে ইয়াক মহাধন বুলি কোৱা হয়। তো সেইকাৰণে কবিয়ে ইয়াতে মহাধন বুলি কৈছে। কিন্তু ইয়াতে তোমালোকক সুধিছে কেৱল কবিয়ে কি ধনক মহাধন বুলি কৈছে। তো তোমালোকে অকল সেনেকৈ লিখিলে হ'ল, কবিয়ে বিদ্যাধনক মহাধন বুলি কৈছে। সদায় এইটো মনত ৰাখিবা, যিটো লিখিব দিছে তাৰ ডাইৰেক্ট এনচাৰটো লিখিব লাগিব, তাত বাহিৰে বিশেষ একো বহলাই লিখিব নালাগে। তো নেক্সটটো দিছে, কবিয়ে বিদ্যাৰ বাহিৰে আন ধন কি ধৰণে ক্ষয় হয় বুলি কৈছে। তো ইয়াতে মই আগতেও বুজাই দিছোঁ যে বিদ্যাধনটো এনেকুৱা ধন যিটো তোমাৰ পৰা কোনেও তোমাক ক্ষয় কৰিব নোৱাৰে, তোমাৰ পৰা নিব নোৱাৰে। আনকি বিদ্যাধন যিমানে ভগোৱা যায়, যিমানে ইয়াক বিতৰণ কৰা যায়, সিমানে বাঢ়ে। কিন্তু যি অন্য ধন, যেনেকুৱা টকা পইচা, আৰ্জিত টকা পইচা ছাপ'জ, তো সেই ধনটো তোমাৰ পৰা কোনোবা কাঢ়ি নিব পাৰে। হয়তো তোমাৰ ভাই ভতিজাক তোমাৰ ভাই ভতিজাই ভাগ কৰি নিব পাৰে, হয়তো চোৰে একেদিনাই লুটি লৈ যাব পাৰে, নাইবা জুয়ে পুৰি ছাৰখাৰ কৰিব পাৰে। তো কবিয়ে কৈছে এনেধৰণে এই ধনবোৰ ক্ষতি হ'ব পাৰে, কিন্তু বিদ্যাধনটোৰ কেতিয়াও ক্ষয় বা ক্ষতি নহয়। তো এইখিনিয়ে এই প্ৰশ্নটোৰ মাজেৰে বুজোৱা হৈছে, আৰু এই উত্তৰটো এইটো লিখিলে তোমালোকৰ হৈ যাব। তো একদম শেষৰ প্ৰশ্নটো চোৱা, ইয়াতে আছে, বিদ্যাধন আৰ্জিবলৈ ল'ৰা ছোৱালীবোৰক কবিয়ে কি উপদেশ দিছে? তো ইয়াৰ উত্তৰটো চোৱা, বিদ্যাধন আৰ্জিবলৈ ল'ৰা ছোৱালীবোৰক কবিয়ে শিক্ষা আহৰণৰ প্ৰতি যত্ন কৰিবলৈ দিছে। তো ইয়াত কবিয়ে ক'ব বিচাৰিছে যে যিসমূহ বিদ্যাধন, এই বিদ্যাধনটো হৈছে এনেকুৱা এক বস্তু যিটো যিমানে অৰ্জন কৰিব পাৰি সিমানে লাভ হয়, আৰু ইয়াক কেতিয়াও কোনেও কাৰো পৰা কাঢ়ি নিব নোৱাৰে। ই পূৰা জন্মৰ পৰা মৃত্যুলৈ এজন মানুহক লগ দিয়ে। আনকি কবিয়ে ইয়াকো কৈছে যে বিদ্যাধন যিমানে আনৰ লগত বিতৰণ কৰা যায় বা আনক দিয়া যায়, সিমানে ই বাঢ়ে। তো ইয়াকে কবিয়ে ক'ব বিচাৰিছে এই প্ৰশ্নটোৰ মাজেৰে। চ' সেইবাবে কবিয়ে কৈছে কি, ল'ৰা ছোৱালীবোৰক কৈছে যে শিক্ষা আহৰণৰ প্ৰতি যত্ন কৰা, যাতে শিক্ষা আহৰণ কৰিলেহে আমি কোনো এটা বিদ্যাত নিপুণ হ'ব পাৰোঁ। আৰু সেইখিনিয়ে কবিক কৈছে এই প্ৰশ্নটোৰ মাজেৰে।
তো আশা কৰোঁ ভিডিঅ'টো ভাল পালা। যদি ভাল পালা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা। আৰু কিবা যদি থাকি গ'ল ইয়াতে বুজাব বা তোমালোকে কিবা যদি ডাউট থাকে মোক তোমালোকে জনাব পাৰা। তো থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং।